সকলোকে স্বাগত মোৰ চেনেল জিঅ'ৰিলৈ। ফ্ৰেণ্ডছ, আজি আমি ৰাফেল ব্লাউজ বা ওৱান টাক্স ব্লাউজ কাটিং আৰু ষ্টিচিং শিকিম। তেতিয়াহ'লে আৰম্ভ কৰা যাক। আমি এইটো মাপৰ একৰ্ডিং কাপোৰ কাটিম। আমি আপাৰ চেষ্টৰ হিচাপত কাপোৰ ফ'ল্ড কৰি ল'ম। আপাৰ চেষ্টৰ 1/4 প্লাছ 2 ইঞ্চ। আপাৰ চেষ্ট আছে 34, 8.5 ইঞ্চ হ'ব। তাৰ লগত 2 ইঞ্চ এড কৰিম। 10.5 ইঞ্চত আমি কাপোৰটো ফ'ল্ড কৰি ল'ম। আগতে আমি বেক চাইড কাটিং কৰিম। ব্লাউজৰ এইটোৱে নিয়ম, আগতে বেক চাইড কাটিং কৰিব লাগে। পাৰফেক্ট ব্লাউজ হ'ব হ'লে আগতে বেক চাইডৰ কাটিং কৰিব লাগে। আৰু লম্বা আছে 15, আমি ল'ম 16 ইঞ্চ। এই লাইনটো আমি চিধা কৰি ল'ম, কিয়নো দুটা চাইডে ডিপ নেক হ'ব। সেইকাৰণে আমি শোল্ডাৰ ল'ম 5.5 ইঞ্চ আৰু আৰ্মহোলো ল'ম 5.5 ইঞ্চ। এতিয়া চেষ্ট লাইনটো মিলাই দিম। এতিয়া আৰ্মহোলৰ শ্বেপ দি দিম। মাৰ্কিঙৰ পৰা তললৈ অলপ তললৈ গোলকৈ দিম, যাতে আৰ্মহোলৰ শ্বেপটো ধুনীয়া আহে। এতিয়া তলফালে 1 ইঞ্চ এৰি দিম আমি। একচুৱেলি নিয়মটো হ'ল ৱেষ্টৰ 1/4 প্লাছ 2.5 ইঞ্চ। সেই হিচাপত আমি হাফ ইঞ্চ এৰিলেও হৈ যায়। এতিয়া আমি নেকৰ ডিপ ল'ম। এইটো আপোনালোকে আপোনালোকৰ হিচাপত ল'ব। এইটো ৰাউণ্ড নেক হ'ব। যিহেতু এইটো ব্লাউজটো লম্বা ব্লাউজ হয়, সেইকাৰণে আমি ডিপটো অলপ বেছিকৈ দিছোঁ। এতিয়া যিহেতু এইটো বোথ চাইড ডিপ নেক, সেইকাৰণে আমি ৱেষ্টৰ ছাইডত হাফ ইঞ্চ আপ কৰি দিম আৰু শোল্ডাৰৰ নেকলাইনৰ ছাইডত হাফ ইঞ্চ ডাউন কৰি দিম। আমাৰ বেক পাৰ্ট হৈ গ'ল। এতিয়া আমি ফ্ৰণ্ট পাৰ্ট কাটিং কৰিম। সেইটো কাৰণে আমি কাপোৰটোক 2 ফ'ল্ডত ফ'ল্ড কৰি ল'ম। এইটোত ছাইড চেইন হ'ব, সেইকাৰণে এই পাৰ্টটো ফ্ৰণ্ট পাৰ্টটো আমাৰ বন্ধই হ'ব। বন্ধ ছাইডৰ পৰাই কাটিং আৰম্ভ কৰিম। বেক পাৰ্টটো প্লেচ কৰি লৈছোঁ আৰু এইটো পূৰা চাপ আমি লৈ ল'ম। আৰ্মহোলটো হাফ ইঞ্চ ওপৰলৈ উঠাই দিম, কিয়নো আমাৰ টাক্সৰ কাৰণে 2 ইঞ্চ এক্সট্ৰা ল'ম আমি। যেতিয়া আমি বেণ্ড কৰি দিওঁ, তেতিয়া কাপোৰটো অট'মেটিকেলি ওপৰ ফালে উঠি যায়। এতিয়া তলফালে আমি 1.5 ইঞ্চ এক্সট্ৰা লৈছোঁ। এতিয়া বাছ পইণ্ট ল'ম, আৰু নেকলাইন ল'ম। ফ্ৰণ্ট নেকৰ ডিপ আপোনালোকে আপোনালোকৰ হিচাপত ল'ব। এতিয়া আমি বাছ পইণ্ট লওঁ। বাছ পইণ্ট আছে 10 ইঞ্চ, তাৰ লগত হাফ ইঞ্চ এড কৰিম আৰু ছাইডৰ পৰা পইণ্টটো লগাম আমি ফুল বাষ্টৰ 10 ভাগৰ 1 ভাগ। 4 ইঞ্চত আমি 3.5 ইঞ্চত আমি পইণ্ট লগাইছোঁ।
এতিয়া আমি টাস্কটো ড্ৰ কৰি ল'ম। 2 ইঞ্চি ওপৰত উঠাই লৈ শ্বেপ দি দিম। এইটো হ'ল আমাৰ টাস্ক বা টিকেন যিটোৱে কওঁ আমি। এতিয়া লাষ্ট পইণ্টৰ পৰা ব্লাউজৰ এণ্ডিং পইণ্টলৈকে দাগটো মিলাই দিম। এতিয়া আৰ্ম হোলত অলপ শ্বেপ দি দিম ফ্ৰণ্ট আৰ্ম হোলৰ। দুটা নচ লগাই ল'ম যাতে আমাৰ টিকেন দিওঁতে প্ৰব্লেম নহয়। আমাৰ ফ্ৰণ্ট পাৰ্টৰো কাটিং হৈ গ'ল। যিহেতু এইটো স্লিভলেছে হ'ব, সেইকাৰণে আমাৰ স্লিভছ কাটিব নালাগে। হৈ গ'ল আমাৰ ফ্ৰণ্ট পাৰ্টটো। এতিয়া কাপোৰটো আকৌ 2 ভাঁজত ভাঁজ কৰি হাতেৰে টেপ কৰি দিম যাতে অপজিট ছাইডতো আমাৰ টিকেনৰ মাৰ্কটো আহি যায়। এতিয়া আমি একে পদ্ধতিৰে কাপোৰটো ফ'ল্ড কৰি মেইন কাপোৰটো কাটি ল'ম। এতিয়া আমি ফ্ৰিলো কাটি ল'ম। ফ্ৰিল আপোনালোকে যিমান কুচি দিব বিচাৰে সিমানখিনিয়ে ল'ব। মই এতিয়া ইয়াতে 6 ইঞ্চি ল'ম। পিকত যাব আমাৰ 1 ইঞ্চ আৰু এইটো লেচটো আমাৰ বটমত আহিব। এতিয়া আমি চিলাই ষ্টাৰ্ট কৰোঁ। আমি লাইনিঙৰ লগত এটাচ কৰি লৈছোঁ। এতিয়া ফাৰ্ষ্ট আমি টিকেনটো দি ল'ম। টিকেনটো অলপ শ্বেপ দিব লাগিব, চাব অলপ ভালকৈ। এনেকৈ শ্বেপ দিলে বস্তুটো ফিটিংছটো খুব ধুনীয়া হয়। সেই চাইডৰ টিকেনো আমি দি ল'ম। চাওক পাফটো কি ধুনীয়া হৈছে। পাফটো বহুত ইম্পৰ্টেণ্ট হয় ওৱান টাক্স ব্লাউজৰ। এতিয়া টিকেনটো আমি এনেকৈ ফ'ল্ড কৰি দিম, নহ'লে আমাৰ ফিটিংছটো ভাল নাহিব, টান খাব। বেক পাৰ্টৰো আমি টিকেন দুটা দি ল'ম। এতিয়া শোল্ডাৰ জইন কৰি ল'ম দুটা শোল্ডাৰে। এটা শোল্ডাৰ জইন কৰি আমি পাইপিং লগাই তাৰপিছত আৰু আনটো শোল্ডাৰ জইন কৰিম। স্লিভছতো একেভাৱে আমি পাইপিং লগাম। সেইটো কাৰণে আমি টেৰা কাপোৰ লৈ লৈছোঁ। টেৰা কাপোৰটো কাটি সদায় টানি চাব যাতে ভালকৈ ৰোল হৈ যায়, তেতিয়াহে আমাৰ পাৰফেক্ট কাটিং হোৱা বুলি আমি গম পাম। এতিয়া আমি পাইপিংটো লগাই ল'ম গোটেই ব্লাউজত। ইয়াতে আমি দৰি ইউজ কৰিম পাইপিঙত। পাইপিং লগাওঁতে সদায় পাৰফেক্ট হোৱাটো বহুত জৰুৰী, নহ'লে ব্লাউজৰ ফিনিচিং নাহিব।
আমাৰ পাইপিং লগোৱা হৈ গ'ল। এতিয়া আমি শোল্ডাৰ এটাচ কৰি ল'ম। তাৰপিছত আমি আৰ্মহোলৰো একেভাৱে গলৰ দৰেই পাইপিং লগাই লওঁ। ফ্ৰেণ্ডছ, মোৰ কাটিং ষ্টিচিং যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক বাটনটো ক্লিক কৰিব আৰু ছাবস্ক্ৰাইব কৰোঁতে বেল বাটনটো সদায় ক্লিক কৰিব যাতে ফিউচাৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। এতিয়া আমি ফ্ৰিলটো বনাম। তাৰ কাৰণে মই নেটটো যে কাটিং কৰিছিলোঁ সেইটো আমি পিকো কৰি লৈছোঁ। আপোনালোকে পিকো নকৰিলেও হয়, নেটৰ পৰা সূতা নোলায়। মই এইটো দেখাৰ ধুনীয়াৰ কাৰণে পিকো কৰি লৈছোঁ। এতিয়া এইটোৰে মাজৰ আমি কাটি ল'ম, কাটি দুটা পাৰ্ট কৰি ল'ম। হৈ গ'ল। এতিয়া আমি প্লেচ দি ফ্ৰিল বনাই ল'ম যাতে আমাৰ ব্লাউজত এটাচ কৰিব সুবিধা হয়। চাওক, আমাৰ ফ্ৰিল বনোৱা হৈ গ'ল। এতিয়া আমি এইটো ব্লাউজত এটাচ কৰিম। তাৰ আগতে আমি ব্লাউজত মাৰ্কিং কৰি ল'ম আৰু বটম পাৰ্টটো আমি চিলাই কৰি ল'ম। এইটো আমাৰ পাইপিঙে হ'ব। এতিয়া আমি ফ্ৰিলৰ কাৰণে মাৰ্কিং কৰিম। আপোনালোকে যিমান ছাইডত লাগে বা কিমানৰ পৰা লাগে ফ্ৰিলটো যেনেকুৱাকৈ ইউজ কৰিব পাৰে। মই যেনেকুৱা শোল্ডাৰৰ ঠিক মিডল পইণ্টৰ পৰা মাৰ্কিং কৰিছোঁ। শোল্ডাৰৰ মিডল পইণ্ট আৰু তলৰ ফালে 4 ইঞ্চত পইণ্ট আউট কৰি লৈছোঁ আৰু এইটো মাৰ্কটো পূৰা চিধা কৰি লৈছোঁ। এতিয়া আমি ফ্ৰিলটো এটাচ কৰি যাম। একদম দাগে দাগে যাম আমি। এতিয়া এটা চাপ চিলাই দি দিম ইয়াতে যাতে ফ্ৰিলটো ধুনীয়াকৈ বহি থাকে। দুয়ো চাইডৰ ফ্ৰিল আমি লগোৱাই লৈছোঁ। এতিয়া আমি ছাইড জইন দিম আৰু চেইন লগাম। ইয়াতে আমি চেইন ইউজ নকৰোঁ, বাটন ইউজ কৰিম আৰু তলত লেচডালো লগাই দিছোঁ। ফিটিংছটো আপোনালোকে আপোনালোকৰ একৰ্ডিং কৰিব, মাপৰ একৰ্ডিং। আমি 2 ইঞ্চ এক্সট্ৰা লৈছিলোঁ, আমি 1.5 ইঞ্চত মাৰ্ক চিলাই কৰিছোঁ। এইটো চাইডৰ আমি ওপৰৰ পৰা হাফলৈকেহে চিলাই কৰিম। কিয়নো আমি এইখিনিৰে হুক পট্টি বনাম। এক্সট্ৰা কাপোৰ আমি ইউজ নকৰোঁ যাতে আমাৰ ভৱিষ্যতত লুজ কৰিব লাগিলে কৰিব পাৰি। এই কাপোৰটোৰে আমি হুক পট্টি বনাম। এটা ছাইড হাফ ফোল্ড কৰিম আৰু এটা ছাইড ফুল ফোল্ড কৰি দিম। এইটো ছাইড হাফ ফোল্ড কৰিম। এতিয়া আনটো ছাইড আমি যিমানখিনি ওপৰত ফোল্ড কৰিছোঁ তললৈকে সিমানখিনিয়ে ফোল্ড কৰি দিম। ফোল্ড কৰি আপোনালোকে বিচাৰিলে এইখিনি হেমিঙো কৰিব পাৰে। মই মেচিনতে কৰিছোঁ। আমাৰ হুক পট্টিও হৈ গ'ল। এতিয়া আমি হুক লগাই ল'ম। হুক লগাই ল'লে আমাৰ ব্লাউজ কমপ্লিট হৈ যাব।
এতিয়া অলমোষ্ট কমপ্লিটে হৈ গ'ল আমাৰ ব্লাউজ। কেনে লাগিলে কমেণ্ট কৰি জনাব। আজিৰ কাৰণে বাছ ইমানে। টেক কেয়াৰ, বাই বাই।